এইটো এই মেটেলটোৰ নাম ফাইবাৰ গ্লাছ প্লেট হয়। ফাইবাৰ গ্লাছ এটি বনাই থকা হৈছে। অঁ আৰু প্ৰথমতে মই মাটিত মানে মডেলটো বনাই দিওঁ। অঁ তাৰ পৰা তোমাৰ ফৰ্মা লৈ পেলাই অঁ তাৰ ফৰ্মাই এই মেটেলটো ঢালি পেলাই অঁ তাৰপিছত জইনিং ফিনিচিং তাৰপিছত কালাৰ হয় প্ৰচেছ আছে অঁ দীঘলীয়া হয়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইছ, বৰ্তমান আজি আহিছিলোঁ মই আমাৰ শোণিতপুৰ জিলাৰে এজন মানে ভাস্কৰ্য শিল্পী। তো তেওঁৰ নাম আছিল আপেল বৰা। তো তেওঁৰ ওচৰলৈ আহিছিলোঁ। তো তেওঁৰ ঘৰৰ ফ্ৰণ্টতে আছোঁ। তো গাইছ, এইফালে দেখিছে তেওঁৰ ঘৰৰ ফ্ৰণ্টত ধুনীয়াকৈ এইবিলাক মূৰ্তি বনাই থৈছে। তো তো গাইছ, আপোনালোকে ভিতৰলৈ সোমাই আহিহে দেখিব। এইটো হ'ল তেওঁৰ ঘৰটো। তো এইফালে দেখিছে ধুনীয়াকৈ মূৰ্তি বনাই থৈছে। এইফালে দেখিছে, এইফালে এজন লাচিত বৰফুকন। তো পথাৰৰ ফালে আছে। তো গাইছ, তেওঁ মানে বস্তুখিনি বনাই আছে। তো যোনখিনি বনাই আছে সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইছ, মই আহিছিলোঁ বিশ্বনাথ জিলাৰ এজন খুৰা আছিলে, তেওঁ ভাস্কৰ্য শিল্প হয়। তো এইজন হ'ল খুৰাজন। নমস্কাৰ। অঁ, তেতিয়া খুৰাজনে দেখাব বস্তুখিনি কেনেকৈ। তো গাইছ, খুৰাজনে দেখুৱাব বস্তুখিনি কেনেকৈ বনায়। আৰু এইফালে দেখিছে ধুনীয়াকৈ হাতী বনাই থৈছে। তো এইফালে এটা হাতী, সেইফালে পখিলা বনাই থৈছে। তো এইফালে আছে ৰাধা কৃষ্ণ, এজোপা গছজোপা বনাই আছে। তো গাইছ, সেইফালে বস্তুখিনি বনাই আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। পখিলাটো প্ৰথমতে চাই লওঁ। অঁ, কামখিনি কমপ্লিট হোৱাগৈ নাই এতিয়ালৈকে। অঁ, এইটো নাহৰকটীয়া প্ৰজেক্ট। অঁ, পখিলাটো কালাৰ কৰি থোৱা হৈছে যদিও ইয়াত অলপমান কাম বাকী আছে। অঁ, তাৰপাছত ইয়াতে মানে তোমাৰ এইফালে হাতী তিনিটা থাকিব। অঁ, এটা পোৱালি হাতী, অঁ, এইটো পোৱালিটো, সেইটো কালাৰ হোৱা নাই, এইটো কালাৰ হৈ গৈছে। এইটো কালাৰ হ'ল। এইটো কালাৰ হৈছে, কিন্তু হ'লেও আৰু এবাৰ কালাৰ কৰিবলৈ বাকী আছে। অঁ, এইটো এটা হাতী। অঁ, তাৰপাছত এনেকুৱা গিবন, এইটো গিবনটো এইফালৰ পৰা তুমি দেখিব পাৰিবা, চাব পাৰিবা। অঁ, 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 এইটো গছৰ ডালত ওলমি থাকিব, অঁ, এনেকৈ ওলমি থাকিব। অঁ, এওঁ কামটো কমপ্লিট হোৱাগৈ নাই এতিয়ালৈকে, কালাৰ চালাৰ কৰিবলৈ আছে। অঁ, কালাৰ কৰিবলৈ বাকী আছে। তো খুৰা, এইটো কিহে বনায়? এইটো এই মেটেলটোৰ নাম ফাইবাৰ গ্লাছ প্লেট হয়। ফাইবাৰ গ্লাছ এটি বনাই থকা হৈছে। অঁ, আৰু প্ৰথমতে মই মাটিত মানে মডেলটো বনাই দিওঁ। অঁ, তাৰ পৰা তোমাৰ ফৰ্মা লৈ পেলাই অঁ, তাৰ ফৰ্মাই এই মেটেলটো ঢালি পেলাই অঁ, তাৰপিছত জইনিং ফিনিচিং তাৰপিছত কালাৰ হয়। প্ৰচেছ আছে, অঁ, দীঘলীয়া হয়। অঁ, অঁ, চাইছিলোঁ। ৰাধা কৃষ্ণ অলপ আঁতৰৰ পৰা দেখিলে ভাল পাবা। অঁ, এইডাল খুৰা গছ, এজোপা গছ, এনেকুৱা দুজোপা গছ হ'ব। অঁ, মেইন এখন ফৰেষ্ট পাৰ্কৰ মানে মেইন এণ্ট্ৰেঞ্চটো এই গছ দুজোপা থাকিব। অঁ, এফালে এজোপা গছ, ইফালে এজোপা গছ। এয়া ক'ত যাব? এই নাহৰকটীয়া এটা প্ৰজেক্টেই। অঁ, এটা প্ৰজেক্টেই। আৰু তোমাৰ সেই গছ দুজোপাৰ ওপৰত এটা ফলাকুণ্ডাৰ লেখীয়াকৈ থাকিব। অঁ, তাতে মানে পাৰ্কখনৰ নামটো লিখা থাকিব। অঁ, অঁ, এইফালে এইটো মোৰ ষ্টুডিঅ', ইয়াতে কাম চাম কৰোঁ। অঁ, চাইছিলোঁ। শিৱভাগ চোৱাহি। অঁ, তো খুৰা ইয়াতে বনাই ন গোটেই বস্তুখিনি? ইয়াতে বনাওঁ। অঁ, মোৰ লগত দাদা 4জন, ভাইটি এজন, 5জন আছোঁ আমি। অঁ, আৰু এইভাগেই মই জীৱনত প্ৰথম বনাইছিলোঁ। এইভাগ? অঁ, অঁ, তেখেতক ভালকৈ ৰাখিছোঁ সযত্নে, অঁ, যিমান পাৰিছোঁ। অঁ, প্ৰথম বনোৱা হয়। প্ৰথম বনোৱা। এইফালে দেখামগৈ। অঁ, এইভাগ কৃষ্ণ মোৰ নিজৰ কাৰণে বনাইছিলোঁ, ঘৰৰ কাৰণে। অঁ, অলপ ধূলি মাকতি পৰি লেতেৰা হৈ আছে, অঁ, চাফা কৰিব লাগিব। এইখন ৰিলিফ স্কাল্পচাৰ বুলি কয়। হীৰেণ ভট্টাচাৰ্য মোৰ প্ৰিয় কবি। ন? হীৰেণ ভট্টাচাৰ্য অলপ মানে লেতেৰা হৈ আছে। অঁ, মানে ৰছাৰী থকা ঘৰটো। অঁ, 6 ফুট উচ্চতাৰ ব্ৰোঞ্জৰ এইটো প্ৰতিমূৰ্তি। অঁ, এয়া লাচিত বৰফুকন। অহা 8 তাৰিখে লখিমপুৰত প্ৰতিষ্ঠা হ'ব। লখিমপুৰত ন? লখিমপুৰৰ সদৰ থানাৰ সন্মুখত প্ৰতিষ্ঠা হ'ব।
অঁ এইভাগ প্ৰায় 12 ফুট উচ্চতাৰ হয়। 12 ফুট উচ্চতাৰ। 12 ফুট উচ্চতাৰ, এইটো ব্ৰঞ্জৰ হয়। অঁ ইয়াৰ ওজন প্ৰায় 1.5 টন। আৰু খুৰা কিমান দিন লাগিছিল এইভাগ বনাওঁতে? এইভাগ 8 মাহমান লাগিছে। 6 মাহ ন? 8 মাহমান লাগিছে। অঁ এইভাগো লাচিতেই অলপ অঁ বেলেগ ধৰণে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। অঁ এইভাগ হৈছে আমাৰ গহপুৰৰ এক্স স্পীকাৰ, তেখেত প্ৰয়াত অঁ গণেশ কুটুম। গণেশ কুটুম। গণেশ কুটুমত বনোৱা হৈছিলে। অঁ এইভাগ ইয়াতে থাকিলে আৰু অলপমান বস্তু ভিতৰতো আছে সৰু সুৰা। অঁ প্ৰেক্টিছ অঁ মই প্ৰেক্টিছ কৰা কাম। অঁ তোমাৰ এখেতক চিনি পাইছাই চাগে, পাইছোঁ। অঁ ৰবীন্দ্ৰনাথ ঠাকুৰ। অঁ ভূপেন ভূপেন হাজৰিকা। অঁ এইখিনি প্ৰেক্টিছ কৰা কামহে। অঁ খুৰা এখন আপুনি পাইছিলে ন? হয় 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 অসম সাহিত্য সভা। হয়, যোৱা বছৰ। অঁ যোৱা বছৰ এইখন চাব পাৰে গাইছ, খুৰাই পাইছিলে এখন। তো এইফালেও এখন আছে, বিশ্বনাথ জিলা সাহিত্য সভাৰ পৰা পাইছিলে এইখন। এখন প্ৰশংসাপত্ৰ আছিলে, খুৰাই এখন তো গাইছ দেখিবলৈ পাইছে। আৰু খুৰা কি আছে? আৰু এইখিনি মই মানে বহুতখিনি কাম এতিয়া মানে প্ৰফেচনেলি কৰি থকা হৈছেতো। অঁ নিজৰ কাৰণে অকণমান সময়টো উলিয়াবলৈ কঠিন হৈ পৰিছে। অঁ কাৰণ পইচা পাতি তাকদাও থাকে। অঁ অঁ গতিকে মোৰ নিজৰ কিছুমান কাম কৰিবলগীয়া আছে যদিও অঁ মই এতিয়া নিজৰ কাৰণে সময় উলিয়াব পৰা নাই। অঁ গতিকে আগন্তুক দিনত যদি সময় পাওঁ, নিজৰ কিছুমান কাম আকৌ কৰিম আৰু। অঁ অঁ ঠিক আছে, আমি এতিয়া খুৰা আপুনি যিখিনি বনাইছিলে, মানে য'ত যিখিনি বস্তুখিনি বনাই সেইখিনি চাব পাৰিমনে? অঁ পাৰিম। তাৰপিছত কেনেকৈ বনাই অলপ দেখুৱাই দিব। দেখুৱাই দিবলৈ মানে মই বেলেগ ধৰণে আছোঁতো। অঁ আৰু মানে মোৰ গা বৰ বিশেষ ভাল নহয়। অঁ তোমাক মই দেখুৱাই দিব পাৰিম। অঁ দেখুৱাই দিব। ক'ত কেনেকৈ অঁ ক'ত কেনেকৈ কৰে, অঁ কি তো খুৰা আপুনি এইখিনি ক'ৰবাত শিকি পেলাই বনাইছিলেনে, নে আপুনি আনুষ্ঠানিক ক'ৰবাত শিক্ষা লৈছিলেনে, নে নিজে হেৰি কৰা? মই আনুষ্ঠানিক শিক্ষা ক'তো লোৱা নাই। অঁ আৰু এইটো কেতিয়াৰ পৰা মানে কেনেকৈ আৰম্ভ হ'ল এইটো নিজেও মানে এতিয়া পাহৰিলোঁ আৰু। অঁ এনেকুৱা এটা অৱস্থা আছে। অঁ খুৰা এইখিনি আপুনি যে বনাই যে আছে, তো এইখিনি কিহে বনাই অলপ ক'ব পাৰিব নেকি? প্ৰথমতেতো মেইন কামটো মাটিৰে হয়। অঁ ক্লে মডেলটো যিটো ক্লে মডেল বুলি কওঁ, অঁ মানে অঁ মাটিৰে যিটো মডেল বনোৱা হয়, অঁ মানুহেই হওক, হাতীয়ে হওক, অঁ ঘোঁৰাই হওক, অঁ মানে যিটো মডেল বনোৱা হয়, হয় সেই মডেলটো প্ৰথম যিটো আৰ্মেচাৰ বুলি কয়, অঁ অঁ জকাটো মানে প্ৰথমতে আমি কাঠ, বাঁহ, অঁ চুতলি, অঁ প্লাষ্টাৰ অফ পেৰিছ, অঁ নাৰিকলৰ জোত বা খেৰ, অঁ অঁ তাতে তোমাৰ আমাৰ যিটো মাটি আছে, অঁ মাটি মানে আমাৰ এইটো সচৰাচৰ এইটো মাটি নহয়। অঁ এইটো যিটো পিয়'ৰ আলতীয়া মাটিটো যে, হয় হয় সেই আলতীয়া মাটিটো আমি তাত লগাওঁ। লগোৱাৰ পাছত তাৰ হাতীয়ে হওক, ঘোঁৰাই হওক, মানুহেই হওক, তাৰ যিটো শ্বেপ, এনাটমিকেল যিটো ষ্ট্ৰাকচাৰ, অঁ সেইটো আমি আনি লোৱাৰ পিছত তাৰ মানে ফাইন ফিনিচিং দিয়াৰ পিছত তাত তোমাৰ POP বুলি যিটো আছে, অঁ প্লাষ্টাৰ অফ পেৰিছ বুলি যে কয়, অঁ অঁ সেইটো মানে এক প্ৰকাৰ পাউদাৰ, অঁ সেইটো তোমাৰ পানীৰ লগত মিহলি কৰি, অঁ সেইটো টেকনিচিয়ানৰ কাম আৰু। অঁ অঁ সেইখিনি তাৰ লগত জোত, নাৰিকলৰ যিটো জোত কিনিবলৈ পায়, অঁ সেইটোৰ সৈতে মিক্স কৰি পেলাই এটা ফৰ্মা মল বুলি যিটো কয়, অঁ ফৰ্মা লোৱা হয়। ফৰ্মা তৈয়াৰ কৰাৰ পিছত সেই ফৰ্মাটো কিছু সময়ৰ পিছত খুলি দিব পাৰি। অঁ আৰু তাত মানে কিছুমান টেকনিকেল কথা আছে, সেইখিনি মোতকৈ ভালকৈ মানে টেকনিচিয়ানে জানিব, সেইখিনি টেকনিচিয়ানৰ কাম। অঁ মই খালি কেৰেক্টাৰটো বনাই দিওঁ। অঁ ঘোঁৰাৰ কেৰেক্টাৰটো যদি মানে ভালকৈ বনাই দিওঁ, যেনেকুৱা বনাম অঁ সেই তেনেকুৱাই ধৰি লোৱা ফৰ্মাটোত ওলাব। অঁ আৰু সেই ফৰ্মাটো যেতিয়া খুলি আহিব, খুলি দিয়া হ'ব, অঁ অঁ খুলি দিয়াৰ পাছত ভিতৰৰ ফালে যিটো শ্বেপ বনাইছিলোঁ সেইটোৱে ভিতৰৰ ফালে উঠি যায়। অঁ আৰু সেই চেপে তোমাৰ তুমি যিটো মেটেলত উলিয়াব বিচাৰা, অঁ ফাইবাৰ গ্লাছত হওক, ব্ৰঞ্জত হওক, সেই প্ৰডাক্টটো সেই ঠিক তেনেধৰণে ওলাই যায়। অঁ অঁ তো খুৰা আপুনি এইফালে বনাই ন, এইফালে বনোৱাখিনি অলপ দেখুৱাই দিব পাৰিব নেকি? অঁ পাৰিম, তুমি নিজেও গৈ চাই আহিব পাৰিবা। অঁ তো গাইছ আপোনালোকে দেখিবলৈ পাইছে, এই খুৰাকেইজনে গছজোপাৰ মানে বনাই আছে, আৰু বহুত কাম আছে, বনাই হৈছে, আধা বনাইছে দেখিছে। তো এইফালে খুৰাজনে গিবনৰ কাম কৰি আছে, তো এইফালে গিবনটো বনাই আছে। তো এইটো গিবন দেখিছে আপোনালোকে ধুনীয়াকৈ মানে বনাই থৈছে, কালাৰ চালাৰ কৰা নাই। তো খুৰাৰ ষ্টুডিঅ'টো এইটোৱে।
তো খুৰা আপুনি বস্তুখিনি যে বনায় এইখিনি বনাওঁতে অনুমান কিমানমান খৰচ হয়? সেইটো বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে। অঁ এতিয়া ধৰি লোৱা তোমাৰ যদি হাতীটো বনাবলৈ দিয়ে, অঁ হাতীটোৰ ধৰি লোৱা কিমান খৰচ হ'ব, সেইটো মেটেলটো কিমান খাব, আৰু ধৰি লোৱা এইটো মানে ধৰি লোৱা কিমান খৰচ হ'ব, কিমান কি হ'ব, সেইটো আগতীয়াকৈ কৰিব পৰা নাযায়। অঁ মানে বস্তুখিনি সেই ওপৰতে ডিপেণ্ড কৰে ন? বস্তুটোৰ ওপৰত ডিপেণ্ড কৰে। অঁ ঠিক আছে খুৰা, ইমান দেৰি সময় দিয়াৰ কাৰণে ধন্যবাদ। তো আকৌ এবাৰ লগ পাম। ঠিক আছে। ধন্যবাদ জনাইছোঁ।